হেল্ল' গাইজ, কি খবৰ সকলোৱে খবৰ চাগে ভাল। আমিও ভালে আছোঁ। আৰু এয়া আজি ৰাতিপুৱা টিফিনৰ পৰা আৰম্ভ কৰিছোঁ। বাবুক দিলোঁ পুৰি আৰু পনীৰৰ চব্জি। এইফালে জানৰ টিফিন এয়া, আৰু এইফালে বাবুক দিলোঁ এটা জুচ এটা দি দিছোঁ। আৰু এয়া জানৰ টিফিন ৰেডি কৰি দিলোঁ। আৰু এয়া কেইখনমান পুৰি ৰৈ গ'ল। এইফালে ভাত। এইফালে এয়া কি চিনি পাইছেনে? ভোট জলকীয়া ঘৰতে এনেকৈ লাগিছে, আৰু ইমান জ্বলা জলকীয়াখিনি। আৰু মই খাই বহুত ভাল পাওঁ, এনেকৈ ঘৰতে লাগিছে যেতিয়া আৰু কি লাগে নহয়নে? আৰু আজি আপোনালোকক বাবুৰ কাম দেখুৱাম ৰ'ব। এই ভিডিঅ'টো পিছৰ দিনা হয়। কি দিছা বাবু? ধনিয়া নে শাক? এই পাচিটোলৈ উঠাই দিয়া, পাচিটোলৈ উঠাই দিয়া। কি দিছা বাবু? শাক ধুই আনিলে, চাউল ধুইছে, শাক মাকক হেল্প কৰি দি আছে সি। মাক এইফালে আবেলি টাইমত বাবু ক'লে মই কেক খাম, সেইকাৰণে ঘৰতে বনাই দিলোঁ এটা কেক। আৰু মই যি কাম কৰিব আহিলেও সি কৰিবলৈ আহে, সেইকাৰণে মই এনেকৈ কৰিব দিওঁ। এইফালে এয়া মই কাটি ল'লোঁ, আৰু এয়া ধুনীয়া মোৰ কেক হৈ গ'ল। আৰু পিছ চাইডেও এয়া চকলেট দিছিলোঁ, আৰু কিমান ধুনীয়া স্পঞ্জি হৈছে চাওকচোন। এইফালে অকণমান গাখীৰ ফাটি গৈছিলে, আৰু সেয়াই দিয়ে মই এয়া বনালোঁ ৰসগোল্লা। কিন্তু চেপেটা কিয় হৈ গ'ল নাজানো। এই সৰুটো যে দেখিছে, এইটো প্ৰথম দি চাইছিলোঁ। এইফালে আজিও আকৌ আনিলোঁ ফ্লিপকাৰ্টৰ মিনিটছৰ পৰা বজাৰ কৰি, আৰু বহুত কম দামতে পোৱা যায়। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব।